গার্লফ্রেন্ড বহা দেন বুলেট খনে শিওর মানে দিব যে মামা বুলেট সাইলাদে বাবা কিন্তু বহুত ডাঙৰ কথা তহলি যদি মিছা কথা কৈ মাই ভনী বুলি কৈ গার্লফ্রেন্ড উঠাই দিও জিলাত লাগি নাথাকিবি জিলাখনত লাগি থাকিলে কি হব আমাৰ এটা প্ৰবলেম হ'ব গৈ আছো তো ইয়াতে মাইকৰ অলপ প্ৰবলেম হয় সাউন্ডটো মই দুবাৰ শুনো সেইকাৰণে অকণমান দিগদাৰ নহতে মই খালি দেখাটো দি গলো দে বাবা হ'ব অলপ চিঞৰ এটা মাৰি ৰাস্তাটো বিয়া আছে তহঁতৰ ইয়াতে MLA কোন এটা ফোন লগাই দে ইহঁতৰ ইয়াতে ৰাস্তাৰ প্ৰব্লেম আছে অকণমান সলভ কৰি বনাব দেই অ'কে হ'ব মই ইয়াতে ঘোষণা কৰি দিছো নাই তহঁতে ৰাস্তাটো আৰু 3 মাহৰ ভিতৰত হৈ যাব খাটাং নাই হ'ব ষ্টেডিয়ামৰ কাৰণে মই অলৰেডি এটা ফাণ্ড চেংচন কৰি আছো মই ভাবো হোজাইত সালমানহঁতৰ দৰে যেতিয়ালৈকে ল'ৰা থাকিব আমাৰ ভিতৰৰ যিবিলাক টেলেণ্ট এই টেলেণ্টবিলাক ওলাই আহিব তো মই আজি সালমানক ধন্যবাদ দিছো আৰু ইয়াতে যিসকল কৰ্মকৰ্তা আছে মই অতিকৈ ধন্যবাদ দিছো যে তেখেতসকলে অসমৰ ক্ৰীড়া ক্ষেত্ৰত এক নতুন মাত্ৰা দিছে তো মই ভাবো এই সালমানহঁতৰ দৰে প্ৰতিজন ডেকা ল'ৰা ইয়াতে যোনে খেলখন পাতিছে তেখেতসকলৰ কাৰণে এটা জোৰকে হাত চাপৰি হ'ব লাগে আৰে বাবাহঁত অলপতো ডাঙৰকে মাত